ভাইটিকেইটা আচলতে আমি ইহঁতৰ বয়সত পলাইছিলোঁ আৰু ইহঁতে ইমান সাহস কৰিছে, গতিকে মই সঁচাই শলাগিছোঁ ইহঁতৰ সাহস। আৰু আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব ভাইটিকেইটাক, লগতে আমাকো। আৰু বহুকেইটা গীত আহি আছে। অহা 9 তাৰিখে আমাৰ সুনীত গগৈ ককাইদেউৰ এটি অতি মনোমোহা গীত ফুলবাই, এক বুজাব নোৱাৰা কিছুমান কাহিনী, আচলতে আমি পাহৰি যোৱা কিছুমান ঘটনা পৰিঘটনাক লৈ পেলাই কৰা এটি গীত তৰুণ তন্ময় সংগীতেৰে সজাইছে তৰুণে। আৰু গীতটি মই গাইছোঁ, অহা 9 তাৰিখে মুক্তি লাভ কৰিব সেই গীতটি শুনিব আপোনালোকে। তাৰ লগে লগে আমি পলাশ সূৰ্য গগৈ তাৰ এটি গীত ৰ'দ আপোনালোকলৈ আগবঢ়াই দিম পূজাৰ মাজতে চাগে। তাৰপিছত নৱেম্বৰত আমাৰ কাঞ্চী বুলি এটি অতি প্ৰত্যাশিত গীত, সেই গীতটি আমি আপোনালোকলৈ আগবঢ়াই দিম। গীতটিৰ ভিডিঅ'ৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু ভিডিঅ'টি আমি নেপালত শ্বুটিং কৰিম অহা নৱেম্বৰ মাহত। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে সকলোবিলাক কাম নিয়াৰিকৈ কৰি যাব পাৰোঁ। আৰু যিবিলাক গীত আছে সেই গীতবোৰ আপোনালোকে শুনি থাকিব আৰু আপোনালোকৰ মৰম ভাল পাববোৰ এনেকৈ আমাক যাচি থাকিব। আপোনালোকে ভালকৈ থাকক তাকে কামনা কৰিছোঁ। অনাগত দুৰ্গোৎসৱৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ ভাল হওক সকলোৰে, ভগৱানে সকলোলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক তাকে কামনা কৰিছোঁ। বিশেষ সময় নলওঁ, আশা কৰিছোঁ আপোনালোকে গীতটি ভাল পাব। ভাইটিকেইটাক আশীৰ্বাদ কৰিব মেইনলি। থেংক ইউ ছ' মাছ, বাই বাই। গামোচা বব জানানে, ৰুমাল চিলাই জানানে, আমাৰ ঘৰৰ কেইজনীয়ে গামোচা বব নাজানে, আমাৰ ঘৰৰ কেইজনীয়ে ৰুমাল চিলাব নাজানে। তুমি জোনাক হোৱা মোৰ মন আকাশতে, সপোন হোৱা মোৰ বুকুৰে মাজতে, বিলাই দিয়া আহি মৰম বাৰে বাৰে, তোমাৰ নীলা নীলা দুচকুৰ ভাষাতে হেঁপাহৰে সপোনবোৰ জিলিকে, ভবানে কোৱা তুমি মোৰ অলংকৃতা।